এভৰিৱান, আজি আমি বিশ্বনাথ চাৰিআলি অৱস্থিত এখন গাঁও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু গাঁওখনৰ নাম হৈছে ক্ৰুৱাৰং কাৰ্বি গাঁও। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেদৰে আজি আমি ক্ৰুৱাৰং কাৰ্বি ব্লকত উপস্থিত হ'লোঁ। এয়া আমি আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ ক্ৰুৱাৰং কাৰ্বি ব্লক। সৰু ৰাস্তাৰে আমি আগবাঢ়িছোঁ আপোনালোকক দেখাবলৈ। এখনি সৰু গাঁও আৰু অতি কম দিনৰ ভিতৰতে এই গাঁওখন এখন পৰ্যটকৰ স্থান হিচাপে গঢ়ি তুলিছে। গতিকে আপোনালোকে চাওকচোন। লগতে এই গাঁওখনত এটা বৰ সুন্দৰ অনুভৱ বুলি ক'ব লাগিব। আচলতে ইয়াত যিসকল কাৰ্বি লোকে বসবাস কৰে তেওঁলোকে নিজা খাদ্য সম্ভাৰ আৰু নিজৰ সাজপাৰক দেখাবলৈ যত্ন কৰিছে আৰু আপোনালোকেও আহি পেলাই ইয়াত সাজপাৰ পৰিধান কৰিব পাৰে বা তেওঁলোকৰ পৰম্পৰাগত খাদ্যও গ্ৰহণ কৰিব পাৰে। এয়া আপোনালোকক দেখাইছোঁ কাৰ্বি ব্লকত এক দৃশ্য। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে প্ৰত্যেকটো বস্তুৱে বাঁহেৰে নিৰ্মাণ কৰা হৈছে। ইয়াত চাঙি ঘৰ হওক, জিৰণি চৰা হওক বা সৰু শিশুসকলৰ যিখিনি খেল ধেমালি আছে প্ৰত্যেকটো বস্তুৱে বাঁহেৰে নিৰ্মাণ কৰা হৈছে। গতিকে খুব কম দেখা পোৱা যায় আজিকালি এনেকুৱা ঠাই। আৰু আহক আপোনালোকে নিশ্চয় ভাল পাব। কাৰ্বি গাঁৱৰ এক সুন্দৰ প্ৰচেষ্টা বুলি ক'ব লাগিব তেওঁলোকৰ। কি সুন্দৰ পৰিৱেশ, চাৰিওফালে সেউজীয়াই মাথো। লগতে এই ঠাইখন আচলতে গঢ়ি তোলাত সহায় কৰা বিশ্বনাথ মহাবিদ্যালয়ৰ বিষয়ববীয়াসকলৰ লগতে NSSৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে যথেষ্ট কষ্ট কৰি গাঁওখন পৰ্যটকৰ ঠাই হিচাপে গঢ়ি তুলিছিল। গতিকে এই ঠাইখন তেওঁলোকৰ প্ৰচেষ্টাৰ অবিহনে সম্ভৱেই নহয়। আচলতে বিভিন্ন ঠাইৰ পৰা মানুহ আহে আচলতে ইয়াত দিনৰ দিনটো অতিবাহিত কৰে। এনেদৰে আপোনালোকক কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ কাৰ্বি ব্লকৰ। এয়া হৈছে আমি টাৱাৰৰ ওপৰত উঠি আপোনালোকক গোটেই ক্ৰুৱাৰং কাৰ্বি গাঁওখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমি কাৰ্বি ব্লকত বহি আছোঁ। এয়া আমি খানা খাই আছোঁ ইয়াত বাঁহৰ চাঙিৰ ওপৰত। এয়া মুনুৱে খাই আছে। আমি নাৱত উঠিছোঁ। এয়া খুৰাজনে আমাক লৈ গৈ আছে। আমি চাৰিওফালৰ পৰিৱেশ দেখাইছোঁ। এয়া মুনু